মুকালমুৱাত গড়কাপ্তানি বিভাগৰ নিৰ্মীয়মান পথত দুৰ্বৃত্তৰ দুষ্কাৰ্য। নলবাৰী জিলাৰ বৰক্ষেত্ৰীত প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ এটি পথ নিৰ্মাণত ঠিকাদাৰক দুষ্ট চক্ৰই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত জয়সাগৰ গাঁৱৰ পৰা বৰতলালৈকে নিৰ্মাণ কৰি থকা গড়কাপ্তানি বিভাগৰ পথটি নিৰ্মাণত এটা দুষ্ট চক্ৰই ঠিকাদাৰক হাৰাশাস্তি কৰিছে। অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত জয়সাগৰ গাঁৱৰ পৰা কেকান হৈ বৰতলালৈকে নিৰ্মাণ কৰি থকা গড়কাপ্তানি বিভাগৰ পথটি নিৰ্মাণ কৰি অহাৰ পিছতে দুষ্ট চক্ৰটোৱে নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দুষ্কাৰ্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। 1,54,00,000 টকা ব্যয় সাপেক্ষে 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ জয়সাগৰ পৰা কেকানলৈকে নিৰ্মাণ কৰি অহাৰ পিছতে উক্ত পথছোৱাৰ জয়সাগৰ কেকানৰ মাজত কেইবাটাও প্ৰান্তত কালি নিশা দুৰ্বৃত্তই কেইবাটাও গাঁতৰ সৃষ্টি কৰে। ঠিকাদাৰ দিগন্ত মেধিয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ এটা চক্ৰই পথটি নিৰ্মাণৰ পূৰ্বেৰ পৰা বিধি পথালি দি অহাৰ লগতে পথটি নিৰ্মাণত চক্ৰটোৱে ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে। ঠিকাদাৰে মেধিয়ে চক্ৰটোক বিচৰা ধন নিদিয়াৰ বাবে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। দুষ্ট চক্ৰৰ এনে কাৰ্যক গড়কাপ্তানি বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ধিক্কাৰ জনোৱাৰ লগতে স্থানীয় সচেতন মহলেও গৰিহণা জনাই আৰু আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। মুকালমৰ পৰা পংকজ বৰ্মনৰ ৰিপৰ্ট। যোনে এই কামটো কৰি আছে তেওঁ গৰিহণা যোগ্য পাত্ৰ হ'ব আৰু যদি তেওঁ ধৰাত পৰে কিন্তু আমি ৰাইজৰ ফালৰ পৰা মই এটা কথাই কৈছোঁ, তেওঁক কিন্তু উচিত শাস্তি দিম। আমি ইতিমধ্যে আমি এই বস্তুটো তদন্তৰ কাৰণে লাগি আছোঁ। যদি তেওঁ সঁচাকৈ যোনে এই কামটো কৰিছে, যোন দুৰ্বৃত্তই, কিন্তু তেওঁ যদি ধৰাত পৰে কিন্তু তেওঁৰ পানিছমেণ্ট তেওঁ থানাত যাব লাগিব, বেলেগ একো নাই। কাৰণ এইটো ৰাইজৰ ৰাস্তা, ঠিকাদাৰে কাম কৰিছে, আপোনালোকে যি ভাৱত কামটো তেওঁ কৰিব দিছে সেইবিলাকে কৰি সেই হিচাপতো কৰিছে, তেওঁতো একো দোষ নাই। যদি ৰাতি নাজানা নুবুজাকৈ বা ধৰক ৰাতি যদি কোনো নহাত যদি এই কামটো কৰোঁ বা দৰদাকৈ খাল কৰি যাওঁ, এইটো নিশ্চয় যিজনে কৰিছে তেওঁ এটা গৰিহণা যোগ্যৰ পাত্ৰ হ'ব আৰু তেওঁক যদি ধৰিব পাৰোঁ কিন্তু আমাৰ ফালৰ পৰা উচিত শিক্ষা দিম বুলি আপোনালোকক কৰোঁ।